স্বাগতম সকলোকে মই কবিতাই গুৱাহাটীৰ পৰা কৈ আছোঁ পোনপ্ৰথমে কওঁ সকলোৰে মন মানে কি খবৰ ময়ো আছোঁ ভাল বেয়াৰ মাজত আৰু বৰ্তমান কি কম বেছি মই একো নকওঁ বাৰু আপোনালোকে মানে ভিডিঅ'টো দেখিব পাইছে থাম্বনেইলখন ধৰিব পাৰিছে কি কাৰণত মই এইটো ভিডিঅ'টো কৰিছোঁ আজি মনটো ইমান ভাল নহয় আৰু ক'ত গৈ আছোঁ সকলোবোৰতো গম পাইছে মানে আজি মই গৈ আছোঁ মই আৰু মোৰ মানুহজন মিষ্টাৰ সন্দীপ মানে গৈ আছোঁ মই মোৰ মানুহজনী গৈ আছোঁ আজি জুবিনদাৰ ৰৈ ৰৈ বিনালেখন চাবলৈ গৈ আছোঁ কিনো হয় সকলোবোৰ দেখাম আৰু তাত গৈ মই ভিতৰত একো দেখাব নোৱাৰিম কাৰণ এইটো মানা আছে আৰু কোনো কৰিবও নোৱাৰে আৰু সকলোকে কৈছোঁ যে আপোনালোকে মুভিখন চাব ভালদৰে আৰু আপোনালোকে ভিতৰত গৈ যাতে কোনো ৰেকৰ্ডিং নকৰে কোনো ভিডিঅ' নবনায় আৰু সেইটোৱে আৰু বাকী এইটোৱে বিচাৰোঁ যে জুবিনদা অতি সোনকালে ন্যায় পাওক আৰু যিসকল নৰক পিশাচকেইটাই যে আমাৰ জুবিনদাক হিয়াৰ আমঠু আমাৰ যিজন ভগৱান তেওঁক এনেকৈ বেয়া হেৰি কৰিছে তেওঁতকৈ যাতে সিহঁতে নৰ পিশাচকেইটা যাতে বেছি যাতে বহুত হেৰি পায় সেই নৰ পিশাচকেইটা কেতিয়াও যাতে নৰকত গৈও যাতে শান্তি নাপায় সিহঁতে বহুত বেছি অশান্তিত থাকক তাকে মই কামনা কৰিছোঁ মই তাহাঁতক অভিশাপ দিছোঁ ক'বলৈ বাধ্য যিহেতু মাথা এতিয়াও গৰম হৈ আছে মোৰতো কথাবোৰ দেখিলে মানে কথাবোৰ শুনিলে মোবাইলটো চালে টিভিটো চালে একো মানে মনটো ভাল নলগা হৈ যায় যিহেতু অতি সোনকালে জুবিনদাই ন্যায় পাওক জাষ্টিছ ফৰ জুবিনদা জয় জুবিনদা তুমি য'তে আছা ভালে থাকা আৰু সকলোৱে যাতে জাষ্টিছ ফৰ জাষ্টিছ ফৰ জুবিন বুলি লিখিব কমেণ্টত তো মই বেছি পলম নকৰোঁ ভিডিঅ'টো বহুত লম্বা হৈ যাব এতিয়া মই ৰেডি হৈ লওঁ যিজন মানে ৰেডি হৈ আপোনালোকক দেখাই আছোঁ মানুহজন আহি আছে মই মোৰ ঘৰলৈ তো মই ভিডিঅ'টো শেষলৈকে চাব যিমান পাৰে কমেণ্ট কৰিব আৰু আপোনালোকে কেনেকুৱা পায় মোৰ ভিডিঅ' সকলোৱে কমেণ্ট কৰিব আৰু কমেণ্টত লিখিব যাতে মই কেনেকুৱা আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব লাগে এক্সেট্ৰা আপোনালোকে যেনেকুৱা বিচাৰে মই তেনেকুৱাই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যিমান আৰু যিহেতু মই বহুত দিনেই হ'ল আপোনালোকৰ মাজলৈ ব্লগ নানাটো পাৰিম মানে চেষ্টা কৰিম আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিম এতিয়া বেছি পলম নকৰোঁ ৰেডি হৈ লওঁ তো শেষলৈ চাব যিমান পাৰে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো আৰু লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন ছাবস্ক্ৰাইবাৰ আছে প্লিজ সকলোৱে মোক ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব তো এতিয়া মই ৰেডি হৈ লওঁ দেই এয়া মই ৰেডি হৈ গ'লোঁ আৰু এইফালে মানুহজন আহি ৰাস্তাত ৰখি আছে বাৰু আৰু কি ক'ম বেছি ক'বলৈ একো ভাষা নাই বাছ ৰেডি হৈ গৈছোঁ আৰু কোনোমতে মই 2টা টিকেট পাইছোঁ আৰু ৰাতিপুৱাই 10টা বজাত মানে ফিল্মখন আৰম্ভ হ'ব আৰু কোনো কাম নাথাকিলে এনেই ৰাতিপুৱা এনেকৈ উঠাত কোনো অভ্যাস নাই এনেকৈ উঠাত সোনকালে তো সেয়া আৰু আজি জুবিনদাৰ কাৰণে সোনকালে উঠিছোঁ তো চাই থাকক শেষলৈকে এয়া ঘৰৰ পৰা ওলালোঁ মই আৰু এয়া চাওকচোন মানুহজনে হাত বাউলি মাতি আছে মানে আমাৰ 10টা বজাত মানে মুভিৰ টাইম হয় তো চেণ্ট্ৰেল মলত গৈ আছোঁ দুইজনে তাৰ হাঁহি চাওকচোন একেবাৰে মুখত একেবাৰে টি চাৰ্ট আৰু চেণ্ডেলৰ সৈতে পূৰা মিলাই পিন্ধি আহিছে চাওকচোন তাত চিনেমাখন তাত গৈ চালোঁ তেওঁক যেতিয়াই দেখোঁ চকুৰ পানী ৰখিব নোৱাৰা যেন এতিয়াও তেওঁ আমাৰ মাজত আছে তেওঁ সকলোকে যেতিয়া তেওঁ গৈ সকলো মানুহকে বুজাই থৈ গ'ল বাছ এটাই কথা ক'ম জুবিনদা আছিল আছে আৰু থাকিবই আমাক ক'ম জুবিনদা আছিল আছে আৰু থাকিবই আমাক ন্যায় লাগে জয় জুবিনদা মই ইম'চনেলটো তাতে কণ্ট্ৰল কৰিব পৰা নাছিলোঁ তেওঁক যেতিয়া দেখোঁ তেওঁৰ গানবোৰ এতিয়াও কাণত ভাহি উঠে বাছ মোৰ এটাই আশা থাকি গ'ল তেওঁক লগ কৰিব নোৱাৰিলোঁ যোনে চোৱা নাই মুভিখন সকলোৱে চাবলৈ যাব ছবিখন বহুত ভাল হৈছে আৰু
দুখ লাগিছে চিনেমাখন চাই। তেওঁ সকলোকে বুজাই থৈ গ'ল। আপোনালোকে ফিল্মখন চালে গম পাব শেষলৈ। তাতে মই একো ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ। যিখিনি পাৰোঁ মই সেইখিনি দেখাইছোঁ আপোনালোকক। কি ক'ম, একো ক'বলৈ ভাষাই নাই। যেতিয়া চিনেমাখন তাত গৈ চালোঁ, তেওঁক যেতিয়াই দেখোঁ চকুৰ পানী ৰখিব নোৱাৰা হৈছে। যেন এতিয়াও তেওঁ আমাৰ মাজত আছে। তেওঁ সকলোকে যেতিয়া তেওঁ গৈ সকলো মানুহকে বুজাই থৈ গ'ল। বাছ এটাই কথা ক'ম, জুবিন দা আছিল, আছে আৰু থাকিবই। আমাক ন্যায় লাগে। জয় জুবিন দা। মই ইম'চনেল কি ক'ম, একো ক'বলৈ ভাষাই নাই। যেতিয়া চিনেমাখন তাত গৈ চালোঁ, তেওঁক যেতিয়াই দেখোঁ চকুৰ পানী ৰখিব নোৱাৰা হৈছে। যেন এতিয়াও তেওঁ আমাৰ মাজত আছে। তেওঁ সকলোকে যেতিয়া তেওঁ গৈ সকলো মানুহকে বুজাই থৈ গ'ল। বাছ এটাই কথা ক'ম, জুবিন দা আছিল, আছে আৰু থাকিবই। মই ইম'চনেলটো তাতে কণ্ট্ৰল কৰিব পৰা নাছিলোঁ। তেওঁক যেতিয়া দেখোঁ, তেওঁৰ গানবোৰ এতিয়াও কাণত ভাহি উঠে। বাছ মোৰ এটাই আশা থাকি গ'ল, তেওঁক লগ কৰিব নোৱাৰিলোঁ। যোনে চোৱা নাই মুভিখন, সকলোৱে চাবলৈ যাব। ছবিখন বহুত ভাল হৈছে আৰু দুখ লাগিছে চিনেমাখন চাই। তেওঁ সকলোকে বুজাই থৈ গ'ল। আপোনালোকে ফিল্মখন চালে গম পাব শেষলৈ। তাতে মই একো ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ। যিখিনি পাৰোঁ মই সেইখিনি দেখাইছোঁ আপোনালোকক। আৰু ফিউচাৰৰ জেনেৰেশ্যনবোৰে যে জুবিন দাক দেখাই নাপাব, তেওঁ যে আমাৰ কাৰণে বহুত কিবা কিবি কৰি থৈ গ'ল। আৰু এনেকৈ আৰু কেতিয়াও এনেকৈ তেওঁৰ গান চিনেমা চাবলৈ নাপাম, শুনিব নাপাম। তেওঁৰ গান শুনিয়ে চিনেমা চাই আজি ডাঙৰ দীঘল হৈছোঁ আমি। আমাক ন্যায় লাগে। জয় জুবিন দা।